Pai Nifying Korake Thom Arni Rokasen College along road safety awareness campaign ke paman pon along nang chetong dun lake DTO Officer Bikram Aditya Gogoi Bokkulia Police Station OC Raju Doara Lapen Rokasen College Principal Milan Malik District Press Club of Karbi Anglong Chunbang Danielson Be Lapen Manpeng Kido Kethe Kiding Atum Nang Chetong Dun Se May RD Kidun Lakha Crazy Langfair Constituency ke Parlo Wolongkom Aji Rokasen College along Towar Kedam Kewang ke Mesenji Aphan Cherok Tok Amai ke Paman Pon along Cepatir Pipon Lake District Road Safety Committee DRSC Lapen Cherabdun Lake District Press Club of Karbi Anglong Lapen Greater Wolongkom Aji Press Club Atum Sitame Cherabdun Si Ingsamjin Pen May Pachunpon Wolongkom Aji Penang Kilometer Joy Kim Taro News Tech Report Pay News সমগ্ৰ কাৰ্বি আংলঙৰ যিমানবিলাক শিক্ষানুষ্ঠান আছে সেই সকলো শিক্ষানুষ্ঠানত পথ সুৰক্ষাৰ যিটো সজাগতা ৰোড ছেফটি এৱাৰনেছৰ ওপৰত এটা আমাৰ কেম্পেইন চলি আছে আমি তেখেতসকলৰ সহযোগিতাত এই মিটিংবিলাক যাতে যাওঁ আমাৰ ষ্টুডেণ্ট যিটো কমিউনিটি আছে ষ্টুডেণ্ট কমিউনিটি যাতে ৰোড ছেফটিৰ বিষয়ে অলপ এৱেৰ হয় তাৰ কাৰণে আমি মিটিং পাতিছোঁ তাৰে অংশ হিচাপে আজি ৰোকাছেন কলেজত আমাৰ কলেজ কৰ্তৃপক্ষৰ সহযোগিতাত আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এখন মিটিং কৰিলোঁ তেখেতসকলক আমি ৰাস্তাৰ নীতি নিয়মৰ বিষয়েও ক'লোঁ দুৰ্ঘটনা কেনেকৈ এৰি চলিব পাৰি দুৰ্ঘটনা প্ৰৱণ অঞ্চলসমূহ কোনবিলাক কি কৰা উচিত আমি কি কৰিব নালাগে এইবিলাক কথা আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু আমাৰ এই ক্ষেত্ৰত কলেজ কৰ্তৃপক্ষই যথেষ্ট সহযোগিতা আগবঢ়াইছে আমি আশা কৰিছোঁ যে এই ষ্টুডেণ্ট কমিউনিটি যদি আমি এৱেৰ কৰি ল'ব পাৰোঁ তেন্তে অভিয়াছলি আমি ডেফিনেটলি আমি ৰোড ছেফটিৰ ক্ষেত্ৰত যথেষ্টখিনি সফল হ'ব বুলি আমি ভাবিছোঁ আৰু দুৰ্ঘটনাবিলাক আমি যাতে ৰোধ কৰিব পাৰিম বুলি আমাৰ এটা ধাৰণা আছে ৰোড ছেফটি এৱাৰনেছ কিমান দিন চলিব মানে ৰোড ছেফটিটো আমি আমাৰ যিমান কলেজ আছে আৰু যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুল আছে যিবিলাকে 1 বা 2 বছৰৰ পিছত যিবিলাকে কিছুদিনৰ ভিতৰতে লাইচেঞ্চ বা ড্ৰাইভাৰ হ'বলৈ গৈ আছে তেখেতসকলক আমি বিশেষকৈ টাৰ্গেটেড আমাৰ তেওঁলোকৰ টাৰ্গেট গ্ৰুপ আমাৰ এইটো মেইনলি স্কুল কলেজ স্কুল আৰু কলেজখিনি প্ৰথম তাৰপিছতে আমি হায়াৰ ছেকেণ্ডেৰী বা আমি স্কুল কলেজ বুলি আমি কোনো ডিফাৰ কৰা নাই কিন্তু আমাৰ টাৰ্গেট হৈছে 16 বছৰৰ পৰা 18 বছৰ আৰু 18 বছৰৰ পৰা কলেজৰ যিখিনি ষ্টুডেণ্ট সেইখিনি আমাৰ হৈছে টাৰ্গেট